Hello guys, good morning. কি খবৰ? আশা কৰিছো সকলো ভালে আছে। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলো। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই কাৰণ অফিচৰ কামত ব্যস্ত আছিলো। গতিকে ভিডিঅ' বনাব পৰা নাছিলো। আজি ভাবিলো এটা ভিডিঅ' বনাও। আজি গৈ আছো চান্দুবি। আৰু চান্দুবি মই যোৱা নাই। গতিকে সবে কয় চান্দুবি খুব ঠাই ভাল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। গতিকে বলকচোন এবাৰ চান্দুবি পৰা ঘূৰি আহোঁ আৰু গোটেই পৰিৱেশটো এবাৰ আপোনালোকৰ মাজত দেখাব বিচাৰিছো। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো। Hello guys, finally পালোহি চান্দুবি বিল। এখন চান্দুবি বিল আৰু এই সামগ্ৰিক পৰিৱেশটো দেখাই আছো। আজি ৰণবীৰৰ বাৰ্থডে উপলক্ষে চান্দুবি বিলৰ পাৰত তেখেতলোকে পাৰ্টি আয়োজন কৰিছে। এয়া মোৰ টিকলা। হাই কৰি দিয়া। হাই। এতিয়া এটা সাংঘাতিক এটা ইউনিক এটা ঘৰ দেখাই আছো আপোনালোকক। এই দাদা হৈছে এই কেম্পৰ অনাৰ। তেখেতে নিজা প্ৰচেষ্টাৰে গোটেই এখন কেম্পটো সাজিছে। ঘৰটো হৈছে এইটো চাওকচোন। এইটো হৈছে ঘৰ। দাদা এইটো কি ষ্টাইলত বনাইছে? এইটো মানে ক'ব নেকি অলপ? এইটো তাৰমানে ঘৰনীয়া কি মানে অলপ মাটি অলপ চিমেণ্ট কি ধুনীয়াকৈ এই বস্তাটো অৰ্ডাৰ দিছে। আমি ইফালে মাটি ভৰাই ঘূৰাই লৈ থাকিব। বস্তা অলপমান ইয়াতে বস্তা অৰ্ডাৰ দি পেলাই মাৰি মানে মাটি চিমেণ্ট আৰু মাটিখিনি সোমাই দিব লাগে, মাৰিব লাগে, লাইন কি বহাই যাব লাগে। ইয়াৰ একদম মিডিল প্লেচত ইয়াত ফেঞ্চিং তার আছে। আচ্ছা, এইটো ফেঞ্চিং তার আছে। তাৰমানে ইয়াৰ পৰা কণীও বাগৰি যাব নোৱাৰে। এইটো তেওঁলোকে ফেঞ্চিং তার দি আছে। এইটো ইফালে নাযায় সিফালে নাযায়। এনেকিও তাৰমানে মাটিৰে মানুহে ঘৰ বান্ধি থাকিব পাৰে। এই বাটাটো তেওঁলোকে বুজাইছে। আচ্ছা এটা মেছেজ দিছে মানে। মেছেজ দিছে। ইয়াতে দুৰ্জা আছিল, এইটো দুৱাৰ হয়, সিফালে খিৰিকী আছে। ঠিক আছে, ভিতৰত সোমাইছো। তাৰমানে ইয়াত ঠাণ্ডাত গৰম, গৰমত ঠাণ্ডা। আচ্ছা, আমি থাকিলে দিয়কচোন ছোটেশ্যনৰ পৰা। এইটো খিৰিকী হয়। মানে কি ঠাণ্ডাত কি? ঠাণ্ডাত গৰম, গৰমত ঠাণ্ডা। কি কয়? হয় নেকি? ধুনীয়া। গৰমত ধুনীয়া নালাগে ইয়াতে বহি থাকিব, ঠাণ্ডা লাগে। মানে গৰম নপৰে, গৰম অনুভৱ নহয়। আচ্ছা, আৰু ঠাণ্ডাত অধিক ঠাণ্ডাটো নাপায়। ধুনীয়া নদীৰ পৰা বতাহ আহি থাকে। তথাপিও মানে হেৰিয়ে ঠাণ্ডাটো গৰমেই লাগে অলপ। ধুনীয়া। বিদেশৰ পৰা আহিছিল মানুহখিনি। বিদেশৰ পৰা হেৰি বনাইছিল। আচ্ছা, বাহিৰৰ পৰা আহিছিলে। আমাৰ গুৱাহাটীৰ ৰাজ আৰু দ্বীপ মানে ঘৰটো মানে কি বুলি কওঁ, আপুনি যদি নিজে আহিব, নিজে চাব, তেতিয়া গম পাব ঘৰটো মানে ষ্টাইলটো খুব ধুনীয়া এটা ডিজাইন লৈ বনাইছিলে তেখেতে। ধুনীয়া থিম দিছে আৰু বাৰ্তা এটা দিছে। কি হৈছে মানে কি, এনেকৈও মানে ঘৰ সাজি মানুহে থাকিব পাৰে। আৰু বিশেষ কথাটো কি হৈছে, এই ঘৰটোত থাকিলে গৰমত আপোনাৰ গৰম অনুভৱ নহয়। গৰমত আপোনাৰ একদম ধুনীয়া নৰ্মেল যদি ঠাণ্ডা থাকে, সেই নৰ্মেল ঠাণ্ডাটোৱে আপুনি অনুভৱ কৰিব। আৰু ঠাণ্ডা দিনত কিন্তু ইয়াত মানে ঠাণ্ডা নহয়, মানে সেই যিটো মানে নৰ্মেল যিটো টেম্পাৰেচাৰ থাকে সেই টেম্পাৰেচাৰ পাব। কাৰণ হৈছে ইয়াতে এয়াৰ মানে বাহিৰৰ পৰা বতাহ নোসোমাই। চাওকচোন ৱালখন বহুত ডাঙৰ। আপোনাৰ ৱালখন চাইজ দেখিছেনে? ইমান ডাঙৰ, মানে এইটো প্ৰায় 10 ইঞ্চিতকৈ ডাঙৰ হ'ব। সেই বিশেষ কাৰণটোৰ কাৰণে ইয়াতে মানে সেই টেম্পাৰেচাৰটো এটা নৰ্মেলে থাকে। এইটো পেলনীয়া টায়াৰ হয়। টায়াৰ এটা ইউনিক এটা ষ্টাইল বনাই এটা ৱাল বনাইছে নেকি? ঘৰ বনাইছে। ঘৰ ইয়াত তাৰমানে খুব অলপ মাটি আৰু চিমেণ্ট মিক্স কৰি খুব টাইটকে ইয়াতে মাটুলৰে মাৰি এইটো খুব ফুল কৰি দিয়ে। কি দিছে এটা? কি দিছে? মাটি আৰু অলপমান মাটি, সামান্য চিমেণ্ট, বাকীখিনি মাটি। সামান্য চিমেণ্ট, বাকীখিনি মাটি। আচ্ছা, হাতুৰিৰে মাৰি এই টায়াৰটো ফুল পাম্প নিচিনাকে টায়াৰ যে হয়। এই ডিজাইনটো আপুনি নিজে বনাইছে নে মানে ক'ৰ পৰা লৈছে? নাই, তেওঁলোকে বনাইছে। আচ্ছা, তাৰমানে তেওঁলোকে বুজাইছে যে মানে এনেকুৱা পিলনীয়া টায়াৰ বহুত থাকে। এতিয়া এই পিলনীয়া টায়াৰেৰে ঘৰ বান্ধি মানুহে জীয়াই থাকিব পাৰে। আচ্ছা, আপোনাৰ এই ডিজাইনাৰ কোন, মানে ক'ৰ, অসমৰ নে বাহিৰৰ? বাহিৰৰ আছিল। আচ্ছা, 14 চনত আহিছিল। 14 আহিছিলে। মানে 14 চনৰ পৰা আপোনাৰ এতিয়া 22লৈ আপোনাৰ দিন হ'ল, যথেষ্ট দিন হ'ল আপোনালোকৰ। তাৰপিছত এই বটল যে দিছিল, আচ্ছা, এই বটলেদি পোহৰটো গৈছিল ঘৰৰ ভিতৰত। আচ্ছা, এতিয়া ভিতৰৰ পৰা সোমাব লাগিব। ভিতৰৰ পৰা সোমাই আহোঁ।
এই বটলখিনি দেখিছেনে মানে বটল দিয়া কাৰণটো হৈছে কি ইয়াৰ বাহিৰৰ যিটো পোহৰ এই পোহৰটো ৰিফ্লেক্ট কৰি ভিতৰলৈ আহি যায়গৈ এটা ইউনিক ষ্টাইল না হয় বা তেনে ঘৰটো এতিয়া বেয়া হৈছে দিয়কচোন এতিয়া এন্ধাৰ আছিল এন্ধাৰ মানে সূৰ্যৰ পোহৰটো এই বটলৰ দিন আহি পেলাই ইয়াত পৰি গৈছে আচ্ছা ৰাতি হ'লে লাইট লগা না ৰাতি আমাৰ এতিয়াও নাই লাইট নাই আচ্ছা লাইট নাই এতিয়াও নাই আমি চলাৰেৰেহে চলি আছে অ'কে এই যিটো মানে হেৰি কৰিছে নহয় এতিয়া ঘৰটো বনাইছে হাতী বহুত বাৰ চেষ্টা কৰিছে ভাঙাৰ কাৰণে হাতী ভাঙিব পৰা নাই নোৱাৰে আচ্ছা নদীত যদি আহি বটিং নকৰোঁ ভাল নালাগিব আহক আমি বটিং এবাৰ কৰি আহোঁ আমাৰ গাইজ ৰেডি হৈ গৈছে বটিং কৰিবৰ কাৰণে মজা আজি বহু দিনৰ মূৰত বটিং কৰিছোঁ চান্দবী বিলত আৰু সুকীয়া এটা আমেজ আছে বিলৰ পাৰত যেতিয়া নাৱত বটিং কৰা যায় আৰু ইয়াত এটা ফিৰকে এটা বতাহ এজাক মাৰিছে আৰু ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ভৰা দেখিছে আপুনি চাৰিওচতে একদম পাহাৰ পৰ্বতে ভৰি আছে আৰু বিলখনৰ গভীৰতা বৰ বেছি দূৰ দ নহয় চাগে কঁকাল হ'ব আৰু মাজে মাজে দও আছে কিন্তু এটা সুকীয়া আমেজ সেইটো আপোনাক মই ক'ব নোৱাৰোঁ যে সেই আমেজটো কেনেকুৱা লাগিছে এইখন বোলে হেৰি যেতিয়া 1897ত 12 জুলাইত ভূমিকম্পৰ ফলত উৎপত্তি হোৱা এখন নদী আৰু অসমৰ 9খন নদীৰ ভিতৰত চান্দবী হৈছে অন্যতম আৰু ইয়াতে নাৱত যাত্ৰা কৰি থাকোঁতে মোৰ এটা গান ভূপেন্দ্ৰাৰ এটা গান মনত পৰিছে গানটো বৰ বেছি নাজানো দুটা লাইন মই জানো হেৰো নাৱৰীয়া মেলি দে ডিঙৰা তৰি দে কুকুলা পাল গানটো বৰ বাৰে বাৰে মনলৈ আহি আছে আৰু আমাৰ নাৱৰ যাত্ৰীসকল নৰেন্দ্ৰ কেনেকুৱা লাগিছে আজি ফিলটো কওকচোন আজি ইয়াত আহি মানে ভাল লাগিছে আজি আহিলো আমাৰ মোৰ বন্ধু মানসৰ ল'ৰাৰ বাৰ্থডে বুলি আমি ইয়াত আহিলো খুব ভাল লাগিল আৰু আজি ইয়াত আমি অলপ নৌকা বিহাৰ কৰিছো আৰু খুব ভাল লাগিছে আৰু সকলো ৰাইজেও কৈছো ইয়াত আহক বৰ ভাল মানুহ এইখিনি মানুহ বৰ ভাল মানুহ আৰু গোটেইখিনি মানুহে মানে আপ্যায়ন কৰিব জানে আদৰিব জানে সকলোৱে আহক ভাল লাগিল আৰু ডেকা চামে আজি এই বস্তুবিলাক কৰি আছে তেখেতসকলক যাতে চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ আগবঢ়ায় আৰু আগন্তুক আমি যেনেকৈ এই নাৱত আহিছোঁ যাতে ভাল নাও আৰু তেখেতসকলক দিব পাৰে আমি ৰিকুৱেষ্ট কৰিছোঁ চৰকাৰক বহুত ধন্যবাদ নৰেন্দ্ৰ ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰাৰ বাবে আৰু আহকচোন গোটেই প্ৰাকৃতিক সৌন্দৰ্য আমি উপভোগ কৰোঁ বঢ়িয়া এয়া দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ কিমান বিউটি লুকাই আছে দেখিছেনে সূৰ্যৰ ৰশ্মি পানীৰ পৰা ভাঙি আহিছে মানে সাংঘাতিক এটা মনোৰম দৃশ্য সুন্দৰ মনোৰম দৃশ্যৰ মাজত আজি পুৰা দিনটো আমি কটালোঁ খুব ভাল লাগিছে আৰু সকলোৱে আহিব ইয়াতে ভাল লাগিব আজিলৈ বিদায় মাগিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এবাৰ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অহা সপ্তাহত পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই